তো হেল্ল' এভৰিৱান, আকৌ এবাৰ বহুত দিনৰ মূৰত এটি নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'বিলাকত গম পালে গা যথেষ্ট বেয়া আছিলে পূজাৰ পিছৰে পৰা, সেইকাৰণে মাজতে 15 দিনমান গেপ হ'ল। মানে এইটো ভিডিঅ' মই 10-15 দিন পিছত বনাই আছোঁ আৰু কেতিয়ালৈকে পাই সেইটো নাজানো বাৰু, কাৰণ এতিয়ালৈকে মোৰ আকৌ ভিডিঅ' দিব বাকীয়ে আছে। আৰু আজি অফ আছিলে, এতিয়া গাটো যথেষ্ট ভাল আগতকৈ। আৰু কেতিয়া বিষ উঠে নাজানো, তৎক্ষণাতে হৈ যায় যে। আৰু এখেতো নাছিলে, এখেত একচুৱেলি আমাৰ আগৰ ভিডিঅ'ত জনাইছিলোঁ যে এখন অসমীয়া বোলছবি আহি আছে ডিফলো বুলি, আৰু সেইখনৰ শ্বুটিং সূত্ৰে তেখেত যোৰহাট, তিতাবৰ, গোলাঘাট এনেকৈ থাকিব লগা হৈছে। আৰু 18 দিনৰ ছুটীত গৈছিলে, কিন্তু মাজতে 2 দিন গেপ থকাই তেখেত আহিলে। কিন্তু আকৌ কিবা অহাৰ পিছত মানে শ্বুটিংটো এদিন এডিআৰই এক্সামৰ কাৰণে আগুৱাব লগা হ'ল। তো এতিয়া এদিনহে থাকিব। আজি ৰাতিপুৱা আহি পাইছে, কালি ৰাতিপুৱাই যাবগৈ। নাহিলেও হ'ল হয়, যাবগৈ। তো এইপিনে ময়ো অফ লৈ ল'লোঁ, সেইকাৰণে আজি ভাবিলোঁ এদিনৰ কাৰণে আহিছে যিহেতু আজি ময়ো অফ লৈ লোৱাই ভাল হ'ব। অফ এটা আছিল। তাৰপিছত বাকী থাকিলে মানে সেয়া লগৰ এজনীক খুৱাব অহা নিয়ম থাকে যে, আপোনালোকৰ পিনে আছেনে নাই নাজানো, আমাৰ পিনে আছে। মঙলদৈ হওক, নলবাৰী পিনে হওক আছে। চবৰে ঠাই ভেদে নিয়মবিলাক বেলেগ বেলেগ দিয়কচোন, কাৰ কেনেকুৱা নাজানো। আমাৰ পিনে মানে এনেকৈ খুৱাব আহে যেতিয়া মানে কি মহিলাগৰাকী অন্তঃসত্ত্বা হয় বা গৰ্ভৱতী হয়, তেতিয়া এই 7 মাহৰ পিছত মাকহঁতে খোৱাৰ পিছত খুৱাব আহি থাকে। মোৰ বাৰু তেনেকুৱা আহিব দিয়া নাই, কাৰণ জানেই আপোনালোকে, আগতে জনাইছোঁ ভাড়া ঘৰত বহুত বেছি দিগদাৰ, যোগাৰ পাতি নাথাকে। তথাপি তাই লগৰজনী খোজো বুলি কোৱাত মই আহিব দিলোঁ। কিন্তু তাতে কণ্ডিশ্যন আছে, মই মাংস চাংসটো নাখাওঁৱেই। তাইক কৈছোঁ মাংস কণী মই এইবিলাক নাখাওঁ। তাই কৈছে হ'ব আৰু যি খাই সেয়ে লৈ যাম, মাছটো খাব দিছে। তো মই কৈছোঁ তাইক মই কৈছোঁ তই মাত্ৰ এনেই আহিবি, আৰু এইবিলাক খোৱা চোৱাৰ কাৰণে নহয়, বহুত দিন লগো পোৱা নাই। তাইৰো টিকলিটোৰ এবছৰে হ'ব, মই দেখাই নাই, ফটোতহে দেখি আছোঁ। মই কৈছোঁ আহিবি, এনেই আহিবি, ভাল লাগিব। তো সেনেকৈ তো সেইকাৰণে মানে কি এখেতো থাকি গ'ল। এখেতৰ আকৌ কাইলৈ শ্বুটিং আছে, গৈ আকৌ শ্বুটিং কৰিব লাগিব 12টাৰ পিছত। আজি ৰাতিয়ে যাব লাগে। মই ক'লোঁ ৰাতিপুৱা আহি পাইছাহে ইমান দূৰৰ পৰা, আকৌ ৰাতি যাবানে? তো তেনেকুৱা। তো এতিয়া সেইদিনা মোক কোনোবাই কৈছিল বা ৰুম টুৰ দিয়া আছে, ৰুম টুৰ দিব। কি ৰুম টুৰ দিমনো, মই এনেই অকণমান দেখাই দিছোঁ। ভাড়া ঘৰত ভেদেলি হৈ থাকে, তথাপি মই অকণমান দেখাই দিছোঁ। এইটো আমাৰ লিভিং ৰুমটো। এইখন চেয়াৰ মই ৰাখি দিছোঁ, এতিয়া মেডিচিন থ'ব লাগে। এইখন ৰেকখনত মোৰ কিবা সজা বস্তু কিবা কিবি ৰাখি থৈ দিয়া আছে। এইটো বাৰু সেই ড্ৰয়িং ৰুমটো হ'ল। এনেকৈ টিভিটো, এইপিনে ৱাৰ্ড্ৰপটো মই এনেকৈ দেখাই দিছোঁ দেই, ভালকৈ দেখুওৱা নাই, আৰু অকণমান থুলমূলকৈ দেখাই দিছোঁ। এইপিনে আল্লাখন আছে, এইপিনে এখন বেড আছে। তাৰপিছত এইখন এখন সৰু বেড, এইখনত চব টানি টোপোলা বান্ধি থৈ দিয়া আছে। এইটো যে বেগ দেখিছে, এইটো বেগ, আৰু এই যে সৰু টিকলা ট্ৰলিটো আছে, সেয়া মই মেডিকেলৰ কাৰণে অলৰেডি মানে কি আজি বেগ ভৰাইছোঁ, কাৰণ কেতিয়া যাব লাগে কি যাব লাগে নাজানো নহয়, সেইকাৰণে। আৰু এইপিনে তেখেতৰ শ্বুটিঙৰ বেগ চেগ আছে। গতিকে এইখন বিচনা তেনেকৈয়ে থাকে আমাৰ। আজিতো অলপ চাফা হৈ আছে দিয়কচোন, আলহী আহিব কাৰণে মই চাফা কৰি থৈ দিছোঁ। আৰু ৰ'ব, এইটো লাইটটো জ্বলাই লওঁ। আৰু ৰ'ব, বেক কেমেৰাই কৰি দেখাওঁ। আৰু এইখন হ'ল ভাইটিৰ বিচনা। ইয়াতে এখন টেবুল আছে, কিবা কিবি কিতাপ লাগি থকা হয়, কিছুমান কিতাপ ইয়াত মই ৰাখিছোঁ। আৰু এইখন আমাৰ যিটো ফটোগ্ৰাফাৰ আছিল কাশ্যপে আমাক গিফ্ট কৰিছিলে, বিয়াৰ ৱেডিং গিফ্ট হয় এইখন ফটো। আৰু এইখন এখেতৰ গুণগুণ কথা মৰমৰ যিখন চিৰিয়েল আছিলে, তাৰ পৰা তেখেতক দিছিলে। আৰু ইয়াতে শৰাই এখনেই ৰাখিছোঁ। আৰু এইটো আমাৰ এলবাম হয়। এলবামটো যদি আপোনালোকে চাব বিচাৰে মই বাৰু দেখাম। এটা এলবাম মই ঘৰত পঠাইছোঁ, মোৰ ভাগৰটো, এইটো এখেতৰ ভাগৰটো। আৰু এনেকৈ এইটো ৰুমত মানে ভাড়া ঘৰ ন, বহুত দিগদাৰ হয়, ঠেকা ঠেকি হয়, আৰু ফাৰ্নিচাৰ বেছি ৰাখিব নোৱাৰি, যিহেতু মোৰ গোটেই ফাৰ্নিচাৰ তাত ৰাখিছোঁ। ইয়াত এইবিলাক আকৌ নতুনকৈ ল'ব লগা হৈছে, বিৰাট দিগদাৰ হয় আপোনাৰ ভাড়া ঘৰত। এতিয়া কেতিয়ালৈকে আৰু গুৱাহাটীৰ পৰা উভতো নাজানো, এনেকুৱা। আগতেও কৈছোঁ যে কেতিয়ালৈকে উভতো আৰু মঙলদৈলৈকে নাজানো, গোটেই বস্তুটো তাতেই আছে। তথাপি দিয়কচোন, ইয়াতেতো কিবাকৈ থুলমূলকৈ সৰু মুৰা কৰিব লাগিব। এইটো আপোনাৰ ডাইনিং ৰুম টাইপ। এইখন আল্লা মানে ভাইটিৰ কিবা কাপোৰ সি মেলি দি গৈছে, সেইকাৰণে এনেকৈ আছে। তাৰপিছত এইখন তাৰ ভাগৰ আলনা, ভাইটিৰ ভাগৰ। এইপিনে সৰুকৈ থাপনা এখন আছে, তাত চাকি তাকি দিয়া হয়। এইপিনে ডাইনিংখন আছে, য'ত ভাতে খাই অভিয়াছলি, কিনো কৈ আছোঁ। মোৰ পাকঘৰটো অকণমান আছে, এইটো পাকঘৰটো। এইখিনি আৰু বেলেগ আৰু দেখাবলগীয়া নাই।
আৰু এতিয়া ৰখি দিওঁ তাই আহিলে আৰু নেক্সট ভিডিঅ' মই কণ্টিনিউ কৰিম ঠিক আছে এইজনী কোন ৰাতিৰ উৎপাত দেখাব ভিডিঅ' আছে গৰম এখন দোকান আছে হেৰিত লালমাটি পাৰ হৈ যায় তাৰ পৰাই আনি আমাৰ খাম দিয়া দোকানৰ পৰা নানে মই এনে নাখাওঁ ৰসগোল্লা ওটাই তোমাকে মাতি আছে চোৱা এইটো ইলাইচি আৰু এইটো হেৰি খিচমিচ কাজুটো আনা নহয় হ'ব দে মই আনিব কৈ আছো দে চাউলটো ভিজাই থওঁ চাউলটো ভিজে থওঁ হ'ব দে মই বাকীখিনি যোগাৰ আৰু কৰোঁ দালিটোতো এতে আছেয়ে আছে মোৰ তাতো আছে দালি নহয় এতেতো আছেয়ে তেনে ইটো দালি খুলবা নেকি তো লেংকে থৈ দি তাৰ এতে আমাৰ পৰা বহি দিলি হ'ল হ'ব দে চাউলটো ইটো বহাব এলাও খুলবা নালগে নেকি ইগলা খানটো থৈ দি চব আছে যি খুলবা এইটো গাখীৰটো থাকক গাখীৰটো মই বনাম বাকি ফ্ৰিজটো আৰু ফ্ৰিজত সোমাব পৰা আকৌ বস্তুৱে নাই চব ভৰ্তি হৈছে নাই ফ্ৰিজত সোমাই থৈছি দাদাই চব্জিখিনি বিনখিনি উলিয়াই থৈছি বিনখিনি এতিয়া মই গাজৰ আছে দে গাজৰ দিম না উলাবি গাজৰ দিম গাজৰ আনবা খুচি ৰ নালগে আছে আৰু এয়া দালিটো বইল হ'ব দিছোঁ এতিয়া ভাজিখিনি তাড়াতাড়ি বনাই লওঁ তাই ছোৱালীও বিৰাট কান্দিছে একচুৱেলি চিনি নাপায় যে আমাক সেইকাৰণে আৰু বাচনখিনি ধুব আছে এওঁ গ'ল জিমত বাচনখিনি ধুই ল'ম বাৰু তাৰ আগত চব্জিখিনি মানে আলু পিঁয়াজ কাটিলোঁ কিন্তু আৰু কিবা কিবি আদা নহৰুবিলাক কাটিব লগা আছে এতিয়া কেমেৰা ধৰা মানুহ নাই মই যিখিনি পাৰোঁ দেখাই থাকিম মই কেমেৰা ধৰিলে বস্তু একো দেখাব নোৱাৰোঁ আৰু বনোৱাত দেৰি হৈ যায় গতিকে মই এতিয়া যিখিনি পাৰোঁ দেখাই থাকিম আৰু নহ'লে তেখেত আহি কেনে দেখাব লাগিব আৰু এয়া এইপিনে ভাজি আছোঁ পটল আৰু এইপিনে বিন আলু ভাজি কেৰাহীকেইটাক লৈ প্লিজ কমেণ্ট নকৰিব পুৰণি কেৰাহী সেইকাৰণে এনেকুৱা হৈছে মই আগতেও জনাইছোঁ আগৰ ভিডিঅ'বিলাকত হ'ব বেক কেমেৰা কৰি দেখাই আছোঁ ইয়াত বিন আলু ভাজিছোঁ এইখিনিত তেল একচুৱেলি মই কমকৈ দিছিলোঁ কিন্তু আল্টিমেটলি ইয়াত তেল বেছিয়ে হৈ গ'ল মানে তেলটো কম খাওঁ কাৰণে এইখিনি তেল দিছিলোঁ আৰু কেৰাহীটো কিবা আনোতে বেয়া প্ৰথম দুদিন ৰান্ধোতে গোটেই ক'লা হৈ গৈছে নাযায়ো আৰু অকণমান পিছতে লাগি ধৰে লৰাই থাকিব লাগে নতুন ল'ব লাগিব এইখিনি হোৱাই নাই বহাই দিছোঁহে আৰু এয়া পটল ভাজি আছোঁ দালিটো বইল হৈ গ'ল দালিটো তেল দিম যিখিনি আৰু আছে পটল ভাজিব যিখিনি হয় দেখাই থাকিম বাৰু এইপিনে বিন গাজৰ আলু ভাজি হ'ল পটল গোটাই ভাজিছিলোঁ পটল ভাজি হ'ল তাৰপিছত এইপিনে দালি হ'ল এয়া পায়সটো বনাম অকণমান মাংসৰ কাৰণে এইখিনি কাটি থৈ দিছোঁ আৰু আছে আৰু এতিয়া পনীৰ বনাই আছোঁ পনীৰটো ফাৰ্ষ্ট ফ্ৰাই কৰি লওঁ এয়া বিলাহী লৈছোঁ এইবিলাক কাটি ল'ম বাৰু তেওঁলোকে পনীৰটো অকণমান ফ্ৰাই হ'ব দিছোঁ চচ আছে কিবাকৈ বনাম আৰু একদম ফাইনেল লুকটো দেখাম এতিয়া বনোৱা মানে টাইম নাই কথাটো হ'ল কি মানে বনাই দেখাই থকা এতিয়া টাইম নাই মোক কেমেৰা ধৰি দিয়া মানুহ নাই ষ্টেণ্ডো নাই এতিয়া মই এইবিলাক যদি বনাই দেখাই থাকোঁ মোৰ নহ'ব 3টা আইটেম হৈ গ'ল এইটো 4 নম্বৰ আইটেম মাছ আৰু মাংসটো অকণমান দেৰিকৈ বনাম পায়সো বনাব আছে ভাতো আছে সেইকাৰণে কৈছোঁ তাড়াতাড়ি বনাই আছোঁ আৰু মাছটো বনাম মানে তাই বনাম বুলি কৈ আছে চাওঁ টিকলি এৰাই দিয়া নাই নৰসিংহ ভেদাইলতা সেইটো টাইম লাগিব মাংসটো অকণমান টাইম লাগে পনীৰটো তাড়াতাড়ি বনাই লওঁ আৰু একদম শেষত মানে কি পনীৰটো হোৱাৰ পিছত দেখাম আৰু ভাবিছোঁ এয়া পিঁয়াজ বিলাহী চচ অকণমান দি গাখীৰ দি দৈ দি সেনেকৈ অকণমানকৈ বনাম আৰু একদম শেষত দেখাম পিছত কেতিয়াবা ৰেচিপি দিম দিয়ক আৰু এয়া পনীৰ ৰেডি কালাৰটো কিন্তু এনে অৰিজিন দেখিব বিৰাট ধুনীয়া হৈছে আৰু অকণমান খাই চাইছিলোঁ ধুনীয়া হৈছে পনীৰটো আৰু এয়া মাংসটো বহাই দিছোঁ এইটো কেৰাহীত কিন্তু মাংস বনাব বিৰাট ভাল মাংসটো হোৱা নাই অকণমান আগত বহাইছোঁহে দেখাই থাকিম মই এনেও বাৰু মাংসটো নাখাওঁ কিন্তু মই বনাইছোঁ তথাপি তেল কমেই দিছোঁ সিহঁতৰ কাৰণেও ইমান তেল মছলা ভাল নহয় কি আৰু ইয়া ভাত বহাই দিছোঁ ইয়াতে আলুও দি দিছোঁ মাছৰ আঞ্জা কি বস্তু
এয়া মাংসটো হ'ল এইটো একেবাৰে চিম্পল বনাইছোঁ মানে ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰা নাই জ্বলা মছলাও দিয়া নাই ইমান আৰু এয়া গাখীৰ বাতি দিছোঁ পায়সৰ কাৰণে আৰু ভাতটো এটা চিটি গৈছিলে হৈ যাব আৰু এতিয়া নাই তাই বাবাক কয় এইটো এইটো ইটা যে দেউতাক যে আছে তাৰ পৰা মই দেউতাক খাৰ হৈ দিওঁ মই খাৰ হৈ দিও কথা নাই সেইটো দেখো সেইটো মই গম পালোঁ মানে এই জন্ম দিছিলি না কষ্টকে চব এইবোৰ চব খাব এইকেইটা ৰাতিপুৱাক লৈকে নথবা অ ৰুবি খা অ নহয় আৰু এটা দিওঁ চবকে পায়স দি এইখিনি ৰৈয়ে গ'ল আৰু এইখিনি ৰাতিপুৱাৰ কাৰণে ষ্ট'ৰ কৰি দিলোঁ মাছৰ আঞ্জা ৰুবিয়ে বনাইছে গোন্ধ পুৰা মজা আছে হেৰি ইমান ধুনীয়া সেইটো আছে বুজিছা না উৰুলে হ'ব ন কিবা এটা তৰি কৰিছোঁ সেইটো অলপ কোমলিবৰ কাৰণে ভিজাই থ'ব লাগিব চব ৰেডি আকৌ এবাৰ দেখাই দিওঁ মই ইয়াতে দুটা ভাজি আছে চালাড কৰোঁ খুজিছিলোঁ নাখায় পাপৰ ভাজো খুজিছিলোঁ অ ৰবি পাপৰ ভাজো দালি ঠাণ্ডাই হ'ল চাগে ইয়াতে আছিলে পনীৰটো দেখাইছিলোঁ চাগে এয়া পনীৰটো এইটো কিন্তু বিৰাট ধুনীয়া গোন্ধ ওলাইছে তাৰপিছত চিকেনটো এইটো চিকেনটো তাৰপিছত মাছটো দেখাই আছোঁ মাছ আধাহে ভাজিলোঁ এতিয়া ভেদাইলতা নৰসিংহ আলুৰে আধা ফ্ৰিজতে ৰাখি দিলোঁ আৰু পায়সটো ফ্ৰিজত ৰাখি দিলোঁ মই গোটেইখিনি দেখাব চেষ্টা সিহঁতে যিমানখিনি বস্তু আনিছে মানে মোক এতিয়াতে মোৰ পেট ভৰি গ'ল গোটেই তাকে কৈ আছোঁ ভাত কেনেকৈ খাম নাজানো এইমাত্ৰ পায়স খাই উঠিলোঁ দৈৰ পৰা মিঠাইৰ পৰা পায়সৰ পৰা চেনিৰ পৰা চাহপাতৰ পৰা হালধিৰ পৰা নিমখৰ পৰা তেলৰ পৰা পাঁচফোৰণৰ পৰা তেজপাতৰ পৰা কিচমিচৰ পৰা পায়সৰ যোগাৰলৈকে গোটেইখিনি আনিছে সিহঁতে কি ক'ম আৰু এতিয়া আমাৰ 10টা বজাত ফাইনেলি চব বনোৱা মিলা হৈ গ'ল 6টামান বজাৰ পৰা লাগিছিলোঁ এতিয়া এখেত ৰাতিপুৱা আহি পাইছে মাত্ৰ আকৌ কাইলৈ ৰাতিপুৱা যাব গতিকে আমি বেছি নকৰোঁ এতিয়া লাহে লাহে ভাতটো দি থাকিম আৰু বাচন বৰ্তনবিলাক ধুওঁতে মিলোতে 12টাই বাজিব কি হা কিবা ক'বা নাই নাই টোপনি লাগছে মই গম পাইছোঁ মোৰ টোপনি লাগছে কিবা অলপ বনাওঁ বোলো বিশ্বক ফোন কৰিব পাৰি আমি যে নাই মানে আমাৰ ভাবটো কি হৈছে তাই সি নাথিল এখালি নাছিল না কোনটো 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 এই মাজে মাজে এইটো কিয় দিয়ে নহয় চকুৰ পানী কোনটো একটু বোৰ ওলায় এতিয়া হৈছে শিকাই মই মাক শিক শিক এনেকৈ থাকিব লাগিব ভিন্দ' নলি ভিন্দ' ভিন্দ' শিকি লোৱা চিনেমা হেৰি হ'ল ইণ্টাৰভেলত লগাইছে শুনছ ন আপু এলা শিকি লোৱা ই খুব মনোযোগেদি চাই আছে ৰ সি মানে সেইটোৱে কৰিব নহয় ভিনাকটো বেছিদিন নাথাকে মাহটোৰ 20 দিনমান নাথাকে বাহিৰতে থাকে ইয়াৰ ওপৰতে আহিব ৰাতি কান্দি থাকিলে ইয়াৰ লগত ঘুমাই থৈ দিম সি কয় নহয় সি মানে কয় আপি হ'লি
ঠিকে আছে আপা হ'লে মই অলপ দাউলা বনাব পাৰিলোঁ হয় কেঁচাটো প্লিজ নাই নাই নজগাবি ভাই ৰাতি নাই দে কাৰণ আৰু আলহী গ'ল আমিও ফ্ৰেছ হ'লোঁ এতিয়া ৰাতিপুৱা 11:30 বাজিল এতিয়া আৰু এই বিচনা পাৰিবৰ কাৰণে এইবিলাক যোগাৰ কৰিছোঁ ৰাতিপুৱা কৈছা তুমি ৰাতি কি ৰাতিপুৱা ক'লোঁ মই ৰাতিপুৱা ক'লোঁ নেকি যদি ভুল হৈছে ক্ষমা কৰিব কি ক'লোঁ তাড়াতাড়িতে নাজানো মানে বহুত ৰাতি হ'ল 11:30 বাজিল আৰু আগৰ যদি ক্লিপটোত কিবা অকণমান ভুল ক'লোঁ ক্ষমা কৰিব আকৌ কৈছোঁ তো ভাগৰো লাগিছে বিৰাট এতিয়া শুই যাওঁ ক'লোঁ ন এখেতৰ ৰাতিপুৱা সেয়া আছে আকৌ যাব লাগিব বেচেৰা ৰাতিপুৱা আহিছিলে আকৌ যাবই লাগিব কি কৰিবা আকৌ 10 দিন নাহে এনেকৈ আৰু চলি যাওঁ আৰু এডজাষ্ট কৰি মানে কি বেয়া লাগে সেইখিনি সময়ত বিচাৰোঁ লগত কিন্তু উপায়ো নাই নহ'লে কাম নকৰিলে খাম কেনেকৈ সেনেকুৱা হৈছে জীৱন নচলিব নহয় গতিকে হৈ যায় আৰু থিয়েটাৰততো মই সেইকাৰণে যাব দিয়াই নাই ইমান থিয়েটাৰত মাতি আছে মই থিয়েটাৰত সেইকাৰণে যাব দিয়া নাই কিন্তু হয়তো চাগে আৰু 3-4 বছৰমান পিছত থিয়েটাৰত যাব যদি চব ঠিকে থাকে বাকী আহিছোঁ দিয়ক আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ বহুত বেছি ভাগৰ লাগিছে এতিয়া আৰু শুই যাওঁ বাকী আৰু এতিয়া নতুন ভিডিঅ'ৰ সৈতে লগ পাম আশীৰ্বাদ কৰিব যাতে এইকেইটা দিন ভালে যায় আৰু যাতে বেমাৰ নহয় এইখিনিয়ে ভগৱানক ভাবিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদো বিচাৰিছোঁ আকৌ এদিন লগ পাম দিয়ক এটি নতুন ভিডিঅ'ৰ সৈতে শুভৰাত্ৰি